সকলোলৈকে পুনৰ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে জীৱৰ প্ৰজনন শীৰ্ষক পাঠটিৰ বিষয়ে কিছু কথা আলোচনা কৰি আছোঁ। আজি আমি এইটো ভিডিঅ'ত উচ্চস্তৰীয় উদ্ভিদসমূহে কেনেদৰে অযৌন প্ৰজনন কৰে তাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। বহু উচ্চ পৰ্যায়ৰ উদ্ভিদ প্ৰজাতিয়ে অযৌন প্ৰজননৰ দ্বাৰা বংশ বিস্তাৰ কৰে। উচ্চস্তৰীয় উদ্ভিদৰ অযৌন প্ৰজনন প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি। এক নম্বৰ হৈছে এপমিক্সিছ আৰু দুই নম্বৰ হৈছে অংগজ বা আংগিক প্ৰজনন পদ্ধতি বা ভেজিটেটিভ প্ৰপাগেশ্যন পদ্ধতি। এতিয়া এপমিক্সিছ হৈছে গৰ্ভাধান নোহোৱাকৈ হোৱা ভ্ৰূণৰ বিকাশ বা বীজৰ সৃষ্টি। যিহেতু যৌন প্ৰজনন হ'বলৈ হ'লে স্ত্ৰীজনন কোষ আৰু পুংজনন কোষৰ মিলন হয়, অৰ্থাৎ গৰ্ভাধান বা নিষেচন হয়, আৰু এই নিষেচন ডিম্বকৰ ভিতৰত সংঘটিত হোৱাৰ ফলত ভ্ৰূণৰ সৃষ্টি হয় আৰু ইয়ে পিছলৈ বীজৰ সৃষ্টি কৰে। কিন্তু এপমিক্সিছত গৰ্ভাধান নোহোৱাকৈ ভ্ৰূণৰ বিকাশ হ'ব পাৰে। এপমিক্সিছ তিনিটা প্ৰকাৰে ভাগ কৰিব পাৰি। এক নম্বৰ হৈছে এডভেন্টিভ পলিএম্ব্ৰায়নি। এই পদ্ধতিত ভ্ৰূণটো দ্বিগুণ বিশিষ্ট নিউচেলাছ বা ভ্ৰূণ পোষকৰ পৰা সৃষ্টি হয়। এই ভ্ৰূণ পোষকে হৈছে ডিম্বকৰ ভিতৰত থকা প্ৰধান দ্বিগুণক কোষ সমষ্টি আৰু ইয়াৰ পৰাই ভ্ৰূণৰ সৃষ্টি হয়। আৰু এনেধৰণৰ ডিম্বকত একাধিক ভ্ৰূণ সৃষ্টি হয় বাবে এইবিলাকক বহু ভ্ৰূণতা বুলি কোৱা হয়। আৰু উদাহৰণ হিচাপে আমি নেমুৰ কথা ক'ব পাৰোঁ। দুই নম্বৰটো হ'ল ৰেকাৰেণ্ট এপমিক্সিছ। এই পদ্ধতিত ভ্ৰূণটো দ্বিগুণক স্ত্ৰীজনন মাতৃকোষৰ পৰা সৃষ্টি হয়। আৰু এই স্ত্ৰীজনন মাতৃকোষসমূহো মিউচেলাছ বা ভ্ৰূণ পোষকৰ পৰাই সৃষ্টি হয়। আৰু ইহঁতো দ্বিগুণক ক্ৰম'জম বিশিষ্ট যিহেতু, আৰু ইয়াৰ পৰা যিটো ভ্ৰূণ সৃষ্টি হ'ব সেইটো দ্বিগুণ ক্ৰম'জম বিশিষ্টই হয়। আৰু তিনি নম্বৰ আহিলে নন ৰেকাৰেণ্ট এপমিক্সিছ। কোনো কোনো উদ্ভিদত এগুণক স্ত্ৰীজনন কোষৰ পৰাই ভ্ৰূণৰ বিকাশ হ'ব পাৰে, আৰু ইয়াতে কোৱা হয় নন ৰেকাৰেণ্ট এপমিক্সিছ। ইয়াৰ পিছতে আহিলে অংগজ বা আংগিক প্ৰজনন পদ্ধতি। আংগিক প্ৰজনন পদ্ধতি দুটা প্ৰকাৰত বিভক্ত কৰিব পাৰি। এক নম্বৰ হৈছে প্ৰাকৃতিক অংগজ প্ৰজনন পদ্ধতি বা নেচাৰেল ভেজিটেটিভ প্ৰপাগেশ্যন, আৰু দুই নম্বৰ হৈছে কৃত্ৰিম অংগজ প্ৰজনন পদ্ধতি বা আৰ্টিফিচিয়েল ভেজিটেটিভ ৰিপ্ৰডাকশ্যন। উদ্ভিদ প্ৰজাতিয়ে তিনিবিধ দৈহিক অংগ, কাণ্ড, শিপা আৰু পাতৰ সহায়ত অংগজ প্ৰজনন কৰে। এক নম্বৰ আহিলে কাণ্ডৰ সহায়ত উদ্ভিদে কেনেদৰে অযৌন প্ৰজনন কৰিব পাৰে। এক নম্বৰ মৃদগত কাণ্ড, যেনে আমি আলুৰ কথা ক'ব পাৰোঁ, আদা হালধিৰ কথা ক'ব পাৰোঁ। আলুৰ স্ফীত কাণ্ডৰ সহায়ত এজোপা নতুন উদ্ভিদৰ সৃষ্টি হ'ব পাৰে। আলুটোত কিছুমান চকু সদৃশ অংগ দেখিবলৈ পোৱা যায়। এই অংগবোৰৰ পৰা এটা নতুন উদ্ভিদৰ সৃষ্টি হ'ব পাৰে। ঠিক তেনেদৰে আদাৰ ৰাইজম আৰু আদা হালধিৰ ৰাইজমৰ পৰা তেনেকৈ নতুন এজোপা উদ্ভিদৰ সৃষ্টি হ'ব পাৰে। পিঁয়াজৰ কণ্ড, এইটো মৃদগত কাণ্ডৰে উদাহৰণ। ঠিক তেনেদৰে ওলকচুৰ কৰ্ম, এইবিলাকৰ পৰাও একোজোপা নতুন উদ্ভিদৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ পিছতে আহিলে অৰ্ধভায়ব কাণ্ড বা ছাব-এৰিয়েল ষ্টেমৰ সহায়ত উদ্ভিদে কেনেদৰে অযৌন প্ৰজনন কৰে বা নতুন প্ৰজাতিৰ উদ্ভিদৰ সৃষ্টি কৰে। অৰ্ধভায়ব কাণ্ড প্ৰধানকৈ দুবৰি বন, টেঙেচি, মানিমুনি, ষ্ট্ৰবেৰী, পদিনা আদি উদ্ভিদবিলাকৰ ক্ষেত্ৰত দেখা যায়। ইয়াৰ উদাহৰণ হৈছে এক নম্বৰ হৈছে ধাবক। ধাবকবিলাক কি হয়, পথালিকৈ বৃদ্ধি হৈ এজোপা উদ্ভিদৰ পৰা আন এজোপা উদ্ভিদৰ সৃষ্টি কৰিব পাৰে, যিবিলাক গাঁঠি অংশৰ পৰা সৃষ্টি হয় আৰু গাঁঠি অংশৰ পৰা সৃষ্টি হৈ একোজোপা নতুন উদ্ভিদৰ সৃষ্টি কৰিব পাৰে, যেনে দুবৰি বন, টেঙেচি, এইবিলাকত ধাবক দেখা যায়। ঠিক তেনেদৰে ঊৰ্ধ্বধাৱক ষ্ট্ৰবেৰী আৰু পদিনাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। খৰ্বধাৱক সাধাৰণতে পানী মেটেকা আৰু পুনিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। পানী মেটেকাক বংগৰ আতংক বুলি কোৱা হয়, কিয়নো পানী মেটেকা খুব কম সময়ৰ ভিতৰতে অযৌন প্ৰজনন প্ৰকাৰে বা ভেজিটেটিভ প্ৰপাগেশ্যনৰ সহায়ত অত্যাধিক পৰিমাণে বংশ বিস্তাৰ কৰিব পাৰে, যিয়ে ইনভেচিভ স্পেচিছ বা আতংকময় কিছুমান পৰিৱেশৰ সৃষ্টি কৰে আৰু বেলেগ বেলেগ ধৰণৰ উদ্ভিদসমূহৰ বসতিস্থলত যথেষ্ট ক্ষয় সাধন কৰে, আৰু সেইটো কাৰণে ইয়াক বংগৰ আতংক বুলি কোৱা হয়। দুই নম্বৰটো আহিলে
অৰ্ধধাৱক সাধাৰণতে কচুৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। অৰ্ধধাৱকৰ সহায়ত উদ্ভিদে একোজোপা আকৌ নতুন কচু গছৰ সৃষ্টি কৰিব পাৰে। আজিলৈ ইমানেই। ইয়াৰ পিছৰটো খণ্ডত বা পিছৰটো ভিডিঅ'ত আমি উদ্ভিদে কেনেদৰে পাতৰ সহায়ত আৰু শিপাৰ সহায়ত অযৌন প্ৰজনন কৰিব পাৰে আৰু উদ্ভিদক কেনেদৰে কৃত্ৰিম অংগজ প্ৰজনন কৰিব পাৰি তাৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিম। ধন্যবাদ।